আজি ৰাতিপুৱা অফিচলৈ নগৈ পুনাই ওচৰৰে গাঁও এখনলৈ গ'লোঁ। তাত DC অফিচৰ ফালৰ পৰা ভগৱান বিৰছা মুণ্ডাৰ 150তম জন্মবাৰ্ষিকী উপলক্ষে জনজাতীয় গৌৰৱ দিৱসৰ আয়োজন কৰা হৈছিল। বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰ লগতে আত্মসহায়ক গোট আৰু থলুৱা লোকসকলে তাত বিভিন্ন সাজপাৰ আৰু থলুৱা খাদ্যৰ বিভিন্ন ষ্টল লগাইছিল। আমি গোটেই অনুষ্ঠানটো উপভোগ কৰি ওচৰতে আই এজনীয়ে বনাই থকা পিঠাৰ সোৱাদ ল'লোঁ। তাৰ পিছত আমি গাঁওখনৰ সুন্দৰ পৰিৱেশ চাবলৈ অকণমান ওলাই আহিলোঁ। এইখন নিগমখোলা গাঁও, বঙাইগাঁও সদৰৰ পৰা মাত্ৰ 8 কিলোমিটাৰ আঁতৰত অৱস্থিত। ইমান সুন্দৰ গাঁওখন এইখন ইক' টুৰিজিম ভিলেজ হিচাপেও চিহ্নিত। সেয়েহে গোটেই পৰিৱেশটো তেওঁলোকে মেইনটেইন কৰি ৰাখে। এইডাল ৰবৰৰ গছ, বাকলিটো এনেদৰে কাটি দিলে তাৰ পৰা নিগৰি নিগৰি ৰবৰৰ ৰস ওলায়। সেই ৰসবিলাক কালেক্ট কৰি তেওঁলোকে ৰবৰৰ শ্বীট বনায় আৰু সেই শ্বীটবিলাক ৰ'দত শুকালে লাহে লাহে ডাঠ ব্ৰাউন কালাৰৰ হৈ পৰে। তাৰ পিছত বিভিন্ন জনগোষ্ঠীৰ স্থানীয় লোকসকলে তেওঁলোকৰ কলা সংস্কৃতি নৃত্য গীতৰ পৰিৱেশন কৰিলে। জনজাতিসকলৰ সাজপাৰ, নৃত্য গীত, বাদ্যযন্ত্ৰ আদিবোৰ কিমান ডাইভাৰ্ছ আৰু কালাৰফুল নহয়নে? ভাৰত চৰকাৰে সেই গোটেই ডাইভাৰ্চিটিখিনিক সযতনে ৰাখিবলৈ এই দিৱসৰ যোগেদি যি চেষ্টা কৰিছে সেয়া নিশ্চয় শলাগিবলগীয়া। বহুত স্মৃতি আৰু এটা সুন্দৰ দিনৰ পৰিসমাপ্তিৰে ঘৰলৈ উভতিলোঁ।